অসম চৰকাৰৰ নতুন এক আঁচনি। অসম চৰকাৰে দি আছে প্ৰতিজন ব্যক্তিক 2 লাখ টকাকৈ। এই 2 লাখ টকাৰ বাবে আপুনি কেনেকৈ অনলাইন আবেদন কৰিব পাৰিব আৰু কোনসকল ব্যক্তিয়ে পাব এই 2 লাখ টকা আৰু গোটেইখিনি প্ৰচেছ আপুনি অনলাইন ঘৰতে বহি পেলাই কৰিব পাৰিব। প্ৰথমতে আমি আলোচনা কৰি লওঁ এই যোজনাখনৰ নাম কি হয়। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান। যোজনাখনৰ বাবে আপুনি কেনেকৈ অনলাইন এপ্লাই কৰিব পাৰিব। আজিৰ এইখন ভিডিঅ'ত মই গোটেইখিনি প্ৰচেছ দেখুৱাই যাম। চ' গতিকে আপুনি ভিডিঅ'খন অকণো স্কিপ নকৰাকৈ ষ্টেপ বাই ষ্টেপ চাই যাব। চ' এইখন ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত অফিচিয়েল লিংকখন দিয়া আছে। আপুনি তাত ক্লিক কৰি পেলাই ডাইৰেক্ট আহিব আপোনাৰ ক্ৰ'ম ব্ৰাউজাৰলৈ। আহি পেলাই পৰা চাব পাৰিব মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান বুলি দিয়া আছে। ঠিক এনেকুৱা এখন বেনাৰ ওপৰত আপুনি চাব পাৰিব। চ' আপুনি স্ক্ৰল ডাউন কৰি নিচত আহিব। মই ইয়াতে বাৰু আপোনাক দেখুৱাই দি আছোঁ। ইয়াতে আপুনি এপ্লাই কৰিবলৈ যাওঁতে আপোনাৰ কি কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব আৰু কি কি যোগ্যতা থাকিব লাগিব আৰু কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব, ইয়াৰ বিষয়ে আমি প্ৰথমতে আলোচনা কৰি লৈ লওঁ। ইয়াতে 1 নম্বৰত দিয়া আছে পঞ্জীকৰণ। আপুনি ইয়াতে চাব পাৰিব আপোনাৰ এটা মোবাইল নম্বৰ আৰু ইমেইল ID থাকিব লাগিব এইটো পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ যাওঁতে। ছেকেণ্ডত আপোনাৰ থাকিব লাগিব আঁচনিৰ বাবে আবেদন। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান আঁচনিৰ বাবে আবেদন কৰক। 3 নম্বৰত দিয়া আছে আপুনি আবেদন দাখিল কৰাৰ লগে লগে সংস্কৃতিৰ প্ৰমাণপত্ৰ কৰক। ইয়াতে দিয়া আছে। চ' ইয়াতে আমি আলোচনা কৰিলোঁ যে কেনেকৈ আপুনি আবেদন কৰিব। ইয়াতে মই আপোনাক ভালদৰে বুজাই দিম। চ' আপুনি ভিডিঅ'খন যদি স্কিপ কৰে ভালদৰে একো বুজিব নোৱাৰিব। ইয়াতে এই স্কিমখনৰ বা এই যোজনাখনৰ মূল উদ্দেশ্য কি হয় আৰু ইয়াৰ যোগ্যতা এপ্লাই কৰিবলৈ যাওঁতে আপোনাৰ কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব সেইটো আমি অলপ আলোচনা কৰিম। ত' প্ৰথমতে আমি ইয়াতে চাব পাৰিব, ইয়াতে মই ক্লিক কৰি দিলোঁ ইয়াতে যোগ্যতাত ক্লিক কৰিলে ইয়াতে আপুনি চাব পাৰিব যে আবেদনকাৰী অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব আৰু আপুনি 2023 চনৰ পৰা 1 এপ্ৰিললৈকে আপোনাৰ 28 বছৰ পৰা 40 বছৰৰ বয়স হ'ব লাগিব এই যোজনাখন এপ্লাই কৰিবলৈ যাওঁতে। আৰু সকলোৱে আবেদনকাৰী বেংক একাউণ্ট থাকিব লাগিব, যিটো বেংক একাউণ্ট 2023 31 ডিচেম্বৰ আগত খোলা বা অ'পেন হ'ব লাগিব। আৰু এই ব্যক্তিগত ইয়াতে চাব পাৰিব ব্যক্তিগত আবেদনকাৰী পূৰ্বতে কোনো বেংকৰ ঋণ পৰিশোধ নকৰা বুলি ঘোষণা হ'ব লাগিব। ইয়াতে আপোনাৰ যদি অনলাইন এপ্লাই কৰিব বিচাৰে তেন্তে আপোনাৰ বেংকৰ পৰা কোনো যাতে লোন নাথাকে সেইটো NOC এটা চাৰ্টিফিকেট থাকিব লাগিব। তাৰপিছত ইয়াতে আপোনাৰ প্ৰয়োজন নথিপত্ৰ কি কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। ইয়াতে পৰিচয় প্ৰমাণপত্ৰ বুলি দিয়া আছে। ইয়াত চাব পাৰিব আপোনাৰ পেন কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, পাছপৰ্ট, বেংক পাছবুক, আধাৰ কাৰ্ড, ভোটাৰ আই কাৰ্ড এইখিনি লাগিব। আবেদনকাৰীৰ ঠিকনা প্ৰমাণপত্ৰ চব আপোনাৰ আধাৰ কাৰ্ড দিলে হৈ গ'ল। ইয়াতে আপোনাৰ শিক্ষাৰ অৰ্হতা আপুনি ইয়াতে থাকিব লাগিব। আপুনি কিমানখিনি যদি পোষ্ট গ্ৰেজুৱেট হয় বা গ্ৰেজুৱেট কমপ্লিট হৈছে এইখিনি আপোনাৰ ডকুমেণ্টছ থাকিব লাগিব। তাৰপিছত ইয়াতে নিয়োগ বিনিয়োগ পঞ্জীয়ন কাৰ্ড থাকিব লাগিব আৰু ইয়াতে আপোনাৰ বেংক একাউণ্ট এখন থাকিব লাগিব। তাৰপিছত আপুনি কেনেকৈ এপ্লাই কৰিব এইটো আমি প্ৰেক্টিকেল মই আপোনাক দেখুৱাই দি দিম। ইয়াতে গোটেইখিনি প্ৰচেছ লিখি দিয়া আছে, মই আপোনাক থুলমূল বাৰু কৈ দি আছোঁ। যদি আপুনি আবেদন কৰিব বিচাৰে অনলাইন প্ৰথমৰ বাবে আপুনি এজন ব্যৱসায়ীকাৰী হ'ব লাগিব। তেন্তে আপুনি কি কৰিব, কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব এইটো প্ৰচেছ মই আপোনাক দেখুৱাই দি দিম। আপুনি ওপৰত এটা চাইন আপৰ বা পঞ্জীকৰণ বা আবেদন কৰক ইয়াতে ওপৰত চাব পাৰিব। ওপৰত একেবাৰে ওপৰত ইয়াতে আবেদন কৰক আৰু পঞ্জীকৰণ যদি আছে আপুনি প্ৰথমতে কি কৰিব পঞ্জীকৰণত ক্লিক কৰিব বা চাইন ইনত আপুনি ক্লিক কৰিব। চাইন আপত ক্লিক কৰাৰ লগে লগে ইয়াতে আপুনি যাৰ নামত এপ্লাই কৰিব সেইজন আপুনি যদি নিজৰ নামতে এপ্লাই কৰিছে তেন্তে ইয়াতে আপোনাৰ নামটো টাইপ কৰি দি দিব। এপ্লিকেশ্যন নেম যে দি আছে ইয়াতে আপোনাৰ নামটো টাইপ কৰিব। ইয়াতে এটা ইমেইল ID দি দিব। তাৰপিছত আপোনাৰ কণ্টেক্ট নম্বৰ বা মোবাইল নম্বৰ যিটো হয় সেইটো দি দিব। তাৰপিছত ওপৰত আপোনাৰ পাছৱৰ্ডটো দিব, চেম পাছৱৰ্ড আপুনি নিচত দি দিব। নিচত দি পেলাই নিচত কেপচাৰ কোডটো যি আছে চেম টু চেম দি পেলাই আপুনি প্ৰচিডত ক্লিক কৰিব। আপোনাৰ মোবাইলত এটা 4 ডিজিট OTP যাব। এই OTPখিনি দি পেলাই আপুনি ছাবমিট OTPত ক্লিক কৰি দি দিব। ছাবমিট OTPত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে আপোনাৰ ফৰ্মখন খোল খাব। ৰেজিষ্ট্ৰেশ্যন ফৰ্ম ফৰ চিফ মিনিষ্টাৰ ইয়াতে আত্মনিৰ্ভৰশীল অসম অভিযান বুলি দিয়া আছে। ইয়াতে আপোনাৰ বেছিক কিছু ডিটেইলছ দিব লাগিব। ইয়াতে নেমটো আপোনাৰ দিয়াই আছে। ইয়াতে আপোনাৰ ফাদাৰ্ছ নেমটো টাইপ কৰিব। তাৰপিছত আপোনাৰ জেণ্ডাৰটো দি দিব। জেণ্ডাৰটো দি দিয়াৰ পিছত ইয়াতে আপোনাৰ ছ'চিয়েল কেটেগৰীটো যে দি আছে এইটো ছিলেক্ট কৰিব। ছিলেক্ট কৰাৰ পিছত ইয়াতে আপোনাৰ ডেট অফ বাৰ্থটো টাইপ কৰিব। তাৰপিছত আপোনাৰ পেন কাৰ্ড নম্বৰ আৰু আধাৰ নম্বৰটো ইয়াতে দি দিব। মই ইয়াতে পেন কাৰ্ড নম্বৰটো দি আছোঁ।
তাৰপিছত ইয়াতে আধাৰ নম্বৰটো দি দিলোঁ, দি পেলাই ইয়াতে ইমপ্লয়মেণ্ট এক্সচেঞ্জ নাম্বাৰ যে আছে আপোনাৰ এক্সচেঞ্জ কাৰ্ড থাকিবই লাগিব। যদি আপুনি এজন ষ্টুডেণ্ট হয় তেন্তে এক্সচেঞ্জ কাৰ্ড আপুনি কেনেকৈ অনলাইন এপ্লাই কৰিব পাৰিব, অলৰেডি এখন আমাৰ ভিডিঅ' দিয়া আছে, লিংক ইন দ্য ডিছক্ৰিপশ্যন। আপুনি সেইখন ভিডিঅ' চাই পেলাই অনলাইন এক্সচেঞ্জ কাৰ্ড বনাব পাৰিব। তাৰপিছত ইয়াতে আপোনাৰ কি ব্যৱসায় কৰিব সেইটো ছিলেক্ট কৰিব। কৰাৰ পিছত আপুনি কি কৰিব, নিশ্চয় এখন পাছপোৰ্ট চাইজ ফটো আপলোড কৰিব লাগিব, যিখন ফটোৰ চাইজ আপোনাৰ 400 KB তলত হ'ব লাগিব। তাৰপিছত আপুনি নিশ্চয় চাব পাৰিব পাৰ্মানেণ্ট এড্ৰেছ উইথ মোবাইল নাম্বাৰ। ইয়াতে ফাৰ্ষ্ট এড্ৰেছ লাইনত আপোনাৰ ভিলেজ নেম, ছেকেণ্ডত আপোনাৰ পোষ্ট অফিচ নেম, থাৰ্ড এড্ৰেছ লাইনত আপোনাৰ PS পুলিচ ষ্টেচন নেমটো টাইপ কৰিব। তাৰপিছত ইয়াতে ষ্টেটটো দিয়াই আছে। তাৰপিছত আপুনি আপোনাৰ ডিষ্ট্ৰিক্টটো চুজ কৰিব। ডিষ্ট্ৰিক্টটো চুজ কৰাৰ পিছত ইয়াতে আপোনাৰ লিগেল এছেম্বলিটো যিটো আছে সেইটো ছিলেক্ট কৰিব। তাৰপিছত ইয়াতে আপোনাৰ কি আছে চাব ডিভিশ্যন, চাব ডিষ্ট্ৰিক্ট যিটো হয় সেইটো দি দিব। তাৰপিছত আপোনাৰ এৰিয়া পিন কোডটো দি দিব। দি দিয়াৰ পিছত নিশ্চয় আপোনাৰ ইমেইল আইডি এইখিনি দিয়া আছে। ইয়াত হায়েষ্ট একাডেমিক কোৱালিফিকেশ্যন আপোনাৰ যিটো হয় আপুনি ছিলেক্ট কৰিব। আমি যিহেতু গ্ৰেজুৱেট, ইয়াতে গ্ৰেজুৱেট ছিলেক্ট কৰিলোঁ। কোনটো ইনষ্টিটিউশ্যনৰ পৰা আপুনি পাছ কৰিছে, কিমান চনত পাছ কৰিছে আৰু কিমান পাৰ্চেণ্টেজ আহিছে আৰু কিমান চনত পাছ কৰিছে, গোটেইখিনি ইয়াতে আপুনি টাইপ কৰি দি দিব। এইখিনি দি দিয়াৰ পিছত নিশ্চয় চাব পাৰিব বেংক ডিটেইলছ। ইয়াতে প্ৰথমতে আপুনি বেংক একাউণ্ট নম্বৰটো ইয়াতে আপুনি টাইপ কৰি দি দিব। বেংক একাউণ্ট নম্বৰটো টাইপ কৰাৰ পিছত ইয়াতে আপোনাৰ বেংকৰ IFSC কোডটো দি দিব। তাৰপিছত আপোনাৰ ইয়াতে বেংকটো ছিলেক্ট কৰিব, নেম অফ দ্য বেংক দিয়া আছে। তাৰপিছত ইয়াতে আপোনাৰ ব্ৰাঞ্চ নেমটো টাইপ কৰিব। তাৰপিছত এড্ৰেছ অফ দ্য বেংক যে আছে ইয়াতে দি দিব। দি পেলাই নিশ্চয় ডিছক্ৰিপশ্যনত ইয়াতে নিশ্চয় টিক মাৰ্কটো লগাই দি পেলাই ছেভ এণ্ড ড্ৰাফ্টত ক্লিক কৰি পেলাই আপুনি ছেভত ক্লিক কৰি দি দিব। চ' এইখিনি দি দিয়াৰ পিছত আপোনাৰ বাকী প্ৰচেছ ফাৰ্ষ্ট ষ্টেপখন কমপ্লিট হৈ গ'ল। তাৰ আগত মই আৰু এটা কথা ক'বলৈ আপোনাক বিচাৰোঁ, যদি আপুনি এতিয়ালৈকে এক্সচেঞ্জ কাৰ্ড এপ্লাই কৰা নাই তেন্তে অনলাইন আপুনি এক্সচেঞ্জ কাৰ্ড এপ্লাই কৰিব পাৰিব। আপুনি যদি এজন CSC VLE হয় তেন্তে আপুনি ডিষ্ট্ৰিক্টৰ ফালৰ পৰা কৰিব পাৰিব। আৰু যদি আপুনি এজন চিটিজেন হয় তেন্তে আপুনি সেৱা সেতু পৰ্টেলৰ পৰা আপুনি অনলাইন এক্সচেঞ্জ কাৰ্ড এপ্লাই কৰিব পাৰিব। চ' দুয়োখনৰ ভিডিঅ' আমাৰ এইখন ভিডিঅ' ডিছক্ৰিপশ্যন